মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ ক্লাছ 6ৰ ইংৰাজী পাঠ্যপুথিৰ ধ্যান চান্দ নামৰ লেচনটোৰ কুৱেশ্যনবোৰৰ আনচাৰবোৰ কৰি দিম। আৰু এতিয়ালৈকে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পায়ে থাকিবা। চ' এতিয়া কুৱেশ্যনবোৰ লৈছোঁ। লেটছ ফাইণ্ড আউট হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। অহা জানো আমি কিমানখিনি বুজি পাইছোঁ। Question A. With which other sports persons is Dhyan Chand compared? ধ্যান চান্দক আন কোন কোন খেলুৱৈৰ লগত তুলনা কৰা হয় বুলি কৈছে। ইয়াৰ আনচাৰটো হ'ব ধ্যান চান্দ ইজ কম্পেয়াৰ্ড উইথ পেলে অফ ফুটবল। ধ্যান চান্দক কম্পেয়াৰ কৰা হয় বা তুলনা কৰা হয় ফুটবলৰ পেলেৰ লগত, এণ্ড মহম্মদ আলী অফ বক্সিং, আৰু বক্সিঙৰ মহম্মদ আলীৰ লগত। এইবাৰ বিটো চাইছোঁ। Who were the leading masters of hockey when Dhyan Chand started his career? যেতিয়া ধ্যান চান্দে তাৰ কেৰিয়াৰটো আৰম্ভ কৰিছিলে তেতিয়া হকী ফিল্ডত কোনে কোনে লিডিং মাষ্টাৰ আছিলে বুলি কৈছে। ইয়াৰ আনচাৰটো হ'ব when Dhyan Chand started his career, যেতিয়া ধ্যান চান্দে তাৰ কেৰিয়াৰটো আৰম্ভ কৰিছিলে, দ্য ইউৰোপিয়ানছ এণ্ড দ্য আমেৰিকানছ, ইউৰোপিয়ানছ আৰু আমেৰিকানছসকলে were the leading masters of hockey. হকী ফিল্ডত সিহঁতে লিডিং মাষ্টাৰ্ছ আছিলে। মানে লিডিং মাষ্টাৰ মানে ইয়াত এইটোৱে বুজাইছে যে কি ইণ্টাৰনেশ্যনেল গেম বা অলিম্পিকে হওক, তাত হকীৰ ফিল্ডত ইউৰোপিয়ানসকল নহ'লে আমেৰিকানসকলে জিকিছিলে। মানে এইটো বেলেগ কথা যে ধ্যান চান্দে অহাৰ পাছত অলপ বেলেগ হৈ গ'ল। এইবাৰ চিটো চাইছোঁ। When did the turning point in ধ্যান চান্দ's life come? ধ্যান চান্দৰ লাইফত কেতিয়া টাৰ্ণিং পইণ্টটো আহিছিলে বুলি কৈছে। ইয়াৰ আনচাৰটো হ'ব The turning point of his life came when he joined the British Indian Army at the age of 16. ধ্যান চান্দৰ টাৰ্ণিং পইণ্টটো আহিছিলে যেতিয়া সি ব্ৰিটিছ ইণ্ডিয়ান আৰ্মিত জইন কৰিছিলে 16 বছৰ বয়সত। এবাৰ ডিটো চাইছোঁ। হাউ ডিড ধ্যান সিং বিকাম ধ্যান চান্দ? ইয়াত সুধিছে যে মানে ধ্যান সিঙৰ পৰা কেনেকৈ ধ্যান চান্দ হৈছিলে। ইয়াৰ আনচাৰটো হ'ব ধ্যান সিং used to do practice at night after his duty hours. ধ্যান সিঙে সি প্ৰেক্টিছ কৰিছিলে কেতিয়া? ৰাতি, আফটাৰ হিজ ডিউটি আৱাৰ্ছ, ডিউটিৰ পাছত। যিহেতু সি আৰ্মি আছিলে তো ডিউটি শেষ হোৱাৰ পাছত সি প্ৰেক্টিছ কৰিছিলে। হি ৱেইটেড টিল দ্য মুন চাইন্স এট নাইট। সি ৰখি আছিলে যেতিয়ালৈকে জোনবাইটোৱে পোহৰ নিদিয়ে, মানে তেতিয়ালৈকে ৰখি আছিলে। চ' সেইকাৰণে হিজ ফেল' প্লেয়াৰ্ছ, তাৰ যি খেলুৱৈ বন্ধুসকল আছিলে, started calling him ধ্যান চান্দ, তাক ধ্যান চান্দ ক'বলৈ আৰম্ভ কৰিছিলে। হিজ কোচ প্ৰিডিক্টেড, তাৰ কোচে অনুমান কৰিছিলে বা ভৱিষ্যতবাণী কৰিছিলে ডেট যে হি উড ওৱান ডে চাইন লাইক এ মুন, সি এদিনাখন মুনৰ দৰে জিলিকি উঠিব। এণ্ড দ্য কোচ গেভ হিম দ্য টাইটেল অফ চান্দ, তাৰপিছত কোচটোৱে কি কৰিছিলে? তাক চান্দ টাইটেলটো দিছিলে বুলি কৈছে। এইবাৰ ইটো চাইছোঁ। Where did ধ্যান চান্দ win the title Hockey Personality of the Century? হকী পাৰ্চনেলিটি অফ দ্য চেঞ্চুৰী যিটো টাইটেল আছিলে, সেই টাইটেলটো ধ্যান চান্দে ক'ত জিকিছিলে বুলি কৈছে। ইয়াৰ আনচাৰটো হ'ব ধ্যান চান্দ won the title Hockey Personality of the Century in the 1936 Olympics held in Berlin. যি 1936ৰ অলিম্পিক হৈছিলে বাৰ্লিনত, বাৰ্লিন মানে জাৰ্মানৰ ৰাজধানী, যি 1936ত হৈছিলে তাতে অলিম্পিক, তাতে ধ্যান চান্দক এই টাইটেলটো দিয়া হৈছিলে, যি হকী পাৰ্চনেলিটি অফ দ্য চেঞ্চুৰী, এই টাইটেলটো দিয়া হৈছিলে। এইবাৰ এফটো চাইছোঁ। হোৱাট ইজ হিজ বাৰ্থডে চেলিব্ৰেটেড এজ? তাৰ যিটো বাৰ্থডে বা জন্মদিন কি হিচাপে উদযাপন কৰা হয় বুলি কৈছে। ইয়াৰ আনচাৰটো হ'ব হিজ বাৰ্থডে 29th August ইজ চেলিব্ৰেটেড এজ নেশ্যনেল স্পৰ্টছ ডে। তাৰ যিটো বাৰ্থডে 29 আগষ্টত হয়, সেইটো উদযাপন কৰা হয় নেশ্যনেল স্পৰ্টছ ডে হিচাপে বা ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে। এইবাৰ জিটো চাইছোঁ। হোৱাই ৱাজ হি গিভিন দ্য নিক নেমছ দ্য উইজাৰ্ড এণ্ড দ্য মেজিচিয়ান অফ হকী? কিহৰ কাৰণে তাক দ্য উইজাৰ্ড আৰু মানে হকীৰ যাদুকৰ বুলি কোৱা হৈছিল বা নিক নেম দিয়া হৈছিল? ইয়াৰ আনচাৰটো হ'ব ধ্যান চান্দ ৱাজ গিভিন দ্য নিক নেমছ, ধ্যান চান্দক দিয়া হৈছিলে এই নিক নেমবোৰ দ্য উইজাৰ্ড এণ্ড দ্য মেজিচিয়ান অফ হকী ফৰ হিজ ছুপাৰব বল কণ্ট্ৰল,
তাৰ যি বলটোৰ ওপৰত কণ্ট্ৰোল আছিলে তাৰ কাৰণে ইন হিজ 23 ইয়াৰ্ছ কেৰিয়াৰ তাৰ যি 23 বছৰীয়া কেৰিয়াৰ আছিলে এই হকি ফিল্ডত হি স্ক'ৰ কৰিছিলে এ টোটেল অফ 570 গ'লছ 570 গ'ল কৰিছিলে ইন 15 মেচেছ 15খন মেচত এবাৰ কুৱেশ্যন নম্বৰ 2 চাইছোঁ দেয়াৰ আৰ 6 পেৰাগ্ৰাফছ ইন দ্য লেচনটোত 6টা পেৰাগ্ৰাফছ আছে ৰিড দ্য ফলোয়িং হেডিংছ এই তলত যিবোৰ হেডিং দিয়া আছে সেইবোৰক পঢ়িব দিছে এণ্ড মেটছ দেম আৰু সিহঁতক মিলাব দিছে উইথ দ্য ৰেচপেক্টিভ পেৰাগ্ৰাফছ যিটো পেৰাগ্ৰাফত হ'ব লাগে তেনেকৈ মানে মিলাব লাগে ঠিক আছে তো মই ইয়াত কৰি দিছোঁ এইটো দিয়া আছে ৰেকগনেশ্যন এণ্ড এৱাৰ্ডছ ৰিচিভ বাই ধ্যান চান্দ ইয়াৰ আনচাৰটো হ'ব পেৰাগ্ৰাফ 6 এইটো পেৰাগ্ৰাফ 6ত আছে তো এবাৰ বিটো চাইছোঁ ধ্যান চান্দছ এচিভমেণ্ট ইন দ্য ইণ্টাৰনেশ্যনেল এৰিনা এইটো আছে পেৰাগ্ৰাফ 4ত এবাৰ সিটো চাইছোঁ ধ্যান চান্দ এণ্ড ইণ্টাৰনেশ্যনেল লেজেণ্ড ইন হকি এইটো আছে পেৰাগ্ৰাফ 1ত এবাৰ ডিটো চাইছোঁ ধ্যান চান্দছ আৰ্লি লাইফ এইটো আছে পেৰাগ্ৰাফ 2ত এবাৰ ইটো চাইছোঁ ধ্যান চান্দছ গ'লছ এইটো আছে পেৰাগ্ৰাফ 5ত এবাৰ এফটো চাইছোঁ হাউ ধ্যান সিং বিকেম ধ্যান চান্দ এইটো আছে পেৰাগ্ৰাফ 3ত মানে কেনেকৈ ধ্যান সিঙে ধ্যান চান্দ হৈছিলে এবাৰ কুৱেশ্যন নম্বৰ 3টো চাইছোঁ মেটছ দ্য ফলোয়িং পাৰ্টছ তলৰ যিবোৰ পাৰ্টছ আছে মিলাব দিছে উইথ দ্য কাৰেক্ট ইনফৰমেশ্যন শুদ্ধ ইনফৰমেশ্যনৰ সৈতে ফ্ৰম দ্য লেচনটোৰ পৰা তো তোমালোকৰ কিতাপত চাবা বাকচ দিয়া হৈছে তো ইপিনৰ বাকচটোৰ পৰা ইপিনে মিলাব দিছে তো মই ইয়াত এনচাৰটোৱে কৰি দিছোঁ তোমালোকে কিতাপত কাঠ পেঞ্চিল দি টানি ল'বা আৰু টানিলে নহ'ব তোমালোকে মুখস্থ কৰি ল'বা ঠিক আছে তো ইয়াত এইটো দিয়া আছে ধ্যান চান্দ ৱাজ বৰ্ণ ধ্যান চান্দে জন্ম হৈছিলে তো ইন 1905 চনত ইয়াৰ লগত মিলি যাব তাৰপিছত বিট দিয়া হৈছে হি জইণ্ড দ্য ব্ৰিটিছ ইণ্ডিয়ান আৰ্মি এট দ্য এজ অফ 16 হ'ব হি ব্ৰিটিছ ইণ্ডিয়ান আৰ্মিত জইন কৰিছিলে 16 বছৰ বয়সত তাৰপিছত সিটো চাইছোঁ দ্য ফাৰ্ষ্ট গ'ল্ড মেডেল ফৰ ইণ্ডিয়া এইটো কেম ইন 1928 লগত মিলি যাব তাৰপিছত ডিটো চাইছোঁ দ্য 1932 অলিম্পিক্স ব্ৰড এইটো ইণ্ডিয়াছ ছেকেণ্ড গ'ল্ড ইন হকি বুলি ইয়াৰ লগত মিলি যাব তাৰপিছত ইটো চাইছোঁ গ'ল ইজ দ্য নেম অফ তো এইটো ধ্যান চান্দছ অটোবায়োগ্ৰাফিৰ লগত মিলি যাব অটোবায়োগ্ৰাফি মানে আত্মজীৱনী বুলি কয় অসমীয়াত তো এইবাৰ আহিছোঁ কুৱেশ্যন নম্বৰ 4 লেটছ চেক হাউ মাছ উই হেভ আণ্ডাৰষ্টুড অহা চাওঁ বা চেক কৰোঁ আমি কিমানখিনি বুজিছোঁ দ্য লেচনটো চে হুৱেদাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ এবাউট ধ্যান চান্দ আৰ ট্ৰু অৰ ফল্ছ ক'ব দিছে তলৰ যিবোৰ ষ্টেটমেণ্ট দিয়া হৈছে ধ্যান চান্দৰ বিষয়ে হয় সেইবোৰ ট্ৰু নে ফল্ছ ক'ব দিছে এইটো দিয়া হৈছে ধ্যান সিং কেম টু বি কল ধ্যান চান্দ এইটো হ'ব ট্ৰু এবাৰ বিটো চাইছোঁ ধ্যান চান্দ ৱাজ বৰ্ণ ইন এলাহাবাদ ইন 1905 এইটো হ'ব ট্ৰু হি ৱাজ বৰ্ণ ইন দ্য মান্থ অফ ছেপ্টেম্বৰ এইটো হ'ব ফল্ছ এবাৰ ডিটো চাইছোঁ ধ্যান চান্দ ৱাজ এ ফুটবল প্লেয়াৰ এইটোতো বহুত মিছা কথা কৈছে ধ্যান চান্দে ফুটবল প্লেয়াৰ আছিলে বুলি কৈছে তো সি হকি প্লেয়াৰহে আছিলে তো সেইকাৰণে এইটো ফল্ছ হৈ যাব এবাৰ ইটো চাইছোঁ ইণ্ডিয়া won the first gold medal in hockey in 1928 এইটো হ'ব ট্ৰু এবাৰ এফটো চাইছোঁ ধ্যান চান্দ স্ক'ৰ্ড a total of 600 goals in 20 matches এইটো হ'ব ফল্ছ সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকক ইয়ালৈকে সমাধান কৰি দিলোঁ ইয়াৰ পাছৰ কুৱেশ্যনবোৰক অন্য এটা ভিডিঅ'ত সমাধান কৰি দিম আৰু এতিয়ালৈকে যদিহে কোনোবাই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা তো আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ